আমি আজি প্ৰেমহৰাত ইয়াত প্ৰেমহৰাৰ পৰা গেলাবিল সংযোগী প্ৰেমহৰা জেংমা যিটো পথ এই পথ পকীকৰণৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰায় 4.5 কিলোমিটাৰ পথ হ'ব আৰু সমষ্টিটোৰ বিভিন্ন প্ৰান্তত থকা পথসমূহ উন্নয়নৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। আপোনালোকে দেখিছে আমি যিটো পথত এতিয়া থিয় হৈ আছোঁ, প্ৰায় 37 কোটি টকা খৰচ কৰি এই পথটো ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে। আহি থকা দিনত পথসমূহ উন্নত কৰি সমষ্টিটোৰ যাতে যাতায়াত ব্যৱস্থা আমি সুচল কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৰুপথাৰবাসীৰ প্ৰতি যি বিশেষ মৰম আৰু আগ্ৰহ দেখুৱাইছে বা আমাৰ প্ৰতি যি তেখেতৰ এটা বিশেষ সহানুভূতি আছে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জনাইছোঁ।